Hello viewers, welcome back to our channel. আশা কৰো আপোনালোকে সবাই ভালে আছে। সো আজি আমি এই ভিডিওৰ জৰিয়তে দুটা মোস্ট ইম্পৰ্টেন্ট টপিকৰ ওপৰত আলোচনা কৰিম। যেটো টপিক মানে মই দেখিবলৈ পাইছো কমেন্ট সেকশনতে বহুত ষ্টুডেন্টক কি কৰি আছে কনফিউজন এটা ক্ৰিয়েট কৰিছে। সো আমি সকলোৱে জানো যে কালি যেটো আমাৰ 550টা পোষ্টৰ সেকেন্ড প্ৰভিজনাল মেৰিট লিষ্ট প্ৰকাশ পাইছে। সো এই সেকেন্ড প্ৰভিজনাল মেৰিট লিষ্টত কিবা বহুত চেঞ্জ হৈছে আপোনালোকে দেখিবলৈও পাইছে। ফার্স্ট যেটো প্রভিজনাল মেৰিট লিষ্ট এটো ডাইরেক্ট দিয়া হৈছিল কিন্তু সেকেন্ড যেটো আছে এটো আমাৰ এডিআরই জিটিপিজিটি যেনেকে মানে প্যাটার্নটো আছে এনেকে আমাৰ ৰিজাল্টটো প্ৰকাশ পাইছে। ঠিক আছে। সো আজি আমি এই ভিডিওটো বনোৱাৰ মূল উদ্দেশ্যটো হৈছে যে ফার্স্ট আমাৰ টপিকটো হৈছে যে আমি দেখিবলৈ পাইছো যে বহুত ষ্টুডেন্ট কৈ আছে যে স্যার মোৰ পিডিবি আৰু উইথহেল এটো দেখাই আছে। সো আজি আমি পিডিবি আৰু উইথহেল ইস্যুটোৰ ওপৰত আলোচনা কৰিম। সেকেন্ড হৈছে যে আমাৰ most important most confusing একটা টপিক যে বহুত ষ্টুডেন্ট কৈছে স্যার মোৰ ফার্স্ট প্রভিজনাল মেৰিট লিষ্টৰ নাম আহিছে কিন্তু যেতিয়া মই এই সেকেন্ড প্রভিজনাল লিষ্টটো চাবলৈ গলো মোৰ ইয়াতে দেখাই আছে যে নট সিলেক্টেড। সো এটো হোৱাৰ কাৰণটো কি? সো আজি আমি এই ভিডিওৰ জৰিয়তে আপোনালোকক দুটা টপিক মই ক্লিয়াৰকে বুজাই দিম। সো আপোনালোকে ভিডিওটো ভালকে চাই থাকিব আৰু মই আগতে ৰিকুৱেষ্ট কৰো আপোনালোকে চেনেলটো মোৰ সাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব আৰু নিজৰ মতামতটো কমেন্টৰ জৰিয়তে আমাক জনাব তেতিয়া আমি গোটেইবিলাক বস্তু বুজিবলৈ পাম। সো ফার্স্ট আমাৰ টপিকটো আছে যে পিডিবি আৰু উইথহেল ইস্যুটো আহাৰ কাৰণ হৈছে যে আপোনালোকৰ কিবা ডকুমেন্টৰ ইস্যু থাকাৰ কাৰণে বা নেমৰ ইস্যু কাৰণে বা ডেট অফ বাৰ্থত কিবা মানে মিসম্যাচ হোৱাৰ কাৰণে আপোনালোকৰ উইথহেল বা পিডিপি ইস্যু এটা আহিছে। সো এটোলে আপোনালোকৰ ইমান ডাঙৰ টপিক নহয় যে চিন্তা কৰিব লাগে। ডিডব্লিউ আপোনালোকক মাতিব আৰু আপোনাৰ যি মানে ডকুমেন্ট বিচাৰে হেতু দি দিলে আপোনালোকৰ উইথহেল আৰু পিডিপি ইস্যুটো সলভ হৈ যাব। ঠিক আছে। তাৰ পিছত আমাৰ সেকেন্ড টপিকটো হৈছে যে মোৰ ফ্ৰেণ্ডৰ এটা আহিছে এনেকা যে ফার্স্ট প্রভিজনাল মেৰিট লিষ্ট হিয়তে ভাবা বঙ্গাইগাঁৱৰ পৰা হিয়তে নামটো কোৱালিফাই কৰিছিল কিন্তু সেকেন্ড প্রভিজনাল লিষ্টত হিয়তে দেখাই আছে যে নট সিলেক্টেড। সো এতিয়া কি কৰিব লাগিব আপোনালোকে যেতিয়া ডিডব্লিউ গ্রিভেন্স দিবলৈ যাব তেতিয়া আপোনালোকে এই বস্তুটো ক্লিয়াৰ হ'ব যে আপোনালোকৰ ফার্স্ট লিষ্টত নাম আহিছে কিন্তু সেকেন্ড লিষ্টত কিয় নামটো আহা নাই। সো যেতিয়া গ্রিভেন্সটো দি দিব আপোনালোকৰ গোটেইবিলাক বস্তু মানে ভালকে বুজাই দিব যে নামটো মানে নামটো কিয় আহা নাই এই গোটেইবিলাক কনফিউজন আপোনালোকক ক্লিয়াৰ হৈ যাব। সো আশা কৰো আপোনালোকৰ মাইন্ডত যি কনফিউজন চলি আছে মই এই ভিডিওৰ জৰিয়তে ক্লিয়াৰ কৰিবলৈ সক্ষম হৈছো। থ্যাংক ইউ।